নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল JUTECHলৈ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ফালৰ পৰা এটা নতুনকৈ জাননী আহিছে যে বৈদ্যুতিক সংযোগ কৰা প্ৰত্যেকজন উপভোক্তাই APDCLৰ অফিচিয়েল ৱেবছাইটত গৈ মোবাইল নম্বৰ, আধাৰ কাৰ্ড আৰু ইমেইল আপডেট কৰিব লাগে। এইটো বাধ্যতামূলক কৰিছে। ইয়াৰ লাষ্ট ডেট হৈছে 15 জুলাই তাৰিখে। গতিকে কেনেকৈ কৰিব লাগে এইটো ভিডিঅ'ত মই আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। মোবাইল ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰাৰ পিছত APDCLৰ অফিচিয়েল ৱেবছাইটটো টাইপ কৰিব www.apdcl.org। সাৰ্চ কৰাৰ পিছত এনেখন পেজ অপেন হ'ব। ইয়াত 6 নম্বৰ অপশ্যনটো এনেধৰণে ওলাব, আপডেট মোবাইল নম্বৰ বুলি। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সট পেজলৈ অপেন হৈ যাব। ইয়াত ইণ্টাৰ কনজিউমাৰ নম্বৰ আহিব। এইটো বিল ৰিচিপ্টত পাই যাব। কনজিউমাৰটো দিয়াৰ পিছত ইয়াত কনজিউমাৰ নেম, কানেকশ্যন টাইপ, মোবাইল নম্বৰ, আধাৰ নম্বৰ দিব আৰু সেন্ড কৰি দিব। সেন্ড কৰাৰ পিছত যিটো নম্বৰ দিয়া আছে সেইটো নম্বৰ এটা OTP যাব। সেই OTPটো ইয়াত ফিল আপ কৰি দিব আৰু ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত সাকসেসফুলি আপডেট আহি যাব। এইটো ওকে কৰি দিব। ইমানেই কৰিব লাগে আৰু একো কৰিব নালাগে। লিংক হৈ যাব আধাৰ আৰু মোবাইল নম্বৰ, ইমেইল ID। এনেকৈ কৰিব লাগে। মই আকৌ এবাৰ দেখুৱাইছোঁ। প্ৰথমতে কনজিউমাৰটো দিয়াৰ পিছত নেমটো ভালদৰে চাই ল'ব ঠিক আছে নে নাই। তাৰপিছত মোবাইল নম্বৰটো দিব, ইমেইল IDটো দিলেও হ'ব, নিদিলেও হ'ব। অকুপেশ্যনটো সিলেক্ট কৰি ল'ব। 4টামান অপশ্যন থাকিব। মই আধাৰত সিলেক্ট কৰি লৈছোঁ। আধাৰ নম্বৰটো দিব, আধাৰ নম্বৰটো দিব লাগিব। তাৰপিছত দিয়াৰ পিছত সেন্ড OTPত ক্লিক কৰিব। OTP এটা আহিব, সেই OTPটো ফিল আপ কৰি দিব। তাৰপিছত সাকসেসফুলি আপডেট হৈ যাব।